Good morning friends. আজি নতুন এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো। আজি যেহেতু ইন্টাৰনেশ্যনেল যোগ ডে হয় সেইকাৰণে আপোনালোক সকলোলৈকে মই শুভেচ্ছা জনাইছো আৰু আপোনালোক সকলোৱে জানে যেহেতু যোগ সাধনা যিখিনিয়ে কৰে সেইখিনি হেল্থ বহুত ভাল থাকে, মন প্ৰাণ ভাল হৈ থাকে। সেয়ে আপোনালোকে সকলোৱে পাৰিলে যোগা কৰিব, যোগ সাধনা কৰিব। মই আপোনালোককহে কৈছোঁ, কিন্তু ময়ো কেতিয়াবা কৰোঁ, কিন্তু ইমান ৰেগুলাৰকৈ কৰিবলৈ মই নোৱাৰোঁ। সময় বহুত আছে কিন্তু মই নিজৰে মন নাযায়। সেইকাৰণে মই আপোনালোককো কৈছোঁ বা মই নিজৰ মনটোকো বুজাইছোঁ, আজিৰ পৰা মই সদায় যোগা কৰিম। মানে বেছি নহ'লেও আধা ঘণ্টা সময় ৰাতিপুৱা বা সন্ধিয়া বা আপোনালোকে যেতিয়াই আপোনালোকৰ সময় হয়, যিকণ আপোনালোকৰ ফ্ৰী টাইম থাকে সেইকণ সময়ত আপোনালোকে কৰিব পাৰে। আৰু মোৰ ফ্ৰী টাইম হৈছে সন্ধ্যা 6টা বজাৰ পিছৰ পৰা একেবাৰে 8টালৈকে মোৰ বহুত সময়। 8টা বজাতহে মই ভাত বনাবলৈ যাওঁ, কিন্তু তথাপিও ইমান সময় থকাৰ পিছতো মই যোগা নকৰোঁ। ৰাতিপুৱা আজি দিনটোত মই কি কৰিলোঁ আপোনালোকক মই দেখাই গৈছোঁ। মোৰ এইকেইটা কাম সদায়ে থাকে বুলি ক'লেও বেয়া নহয়, কিন্তু সদায় মই মোচা কামটো নকৰোঁ বাৰু, কিন্তু আজি যিহেতু ভাবিলোঁ অলপ চাফাইত ধৰোঁ, সেইকাৰণে ভাবিলোঁ আজি চাফা কৰোঁ ঘৰবিলাক। তাৰপাছতে কাম বন কৰি হোৱাৰ পাছত আজি বৌয়ে ৰান্ধিলে পচলা আৰু মই বনালোঁ চাটনি। আৰু এয়া আমাৰ পোৱালি ভাত পানী খাই আমি তাইক গা ধুৱাওঁ সদায়, আৰু এয়া গা পা ধুই তাই এতিয়া মানে য'তে ত'তে ধৰি থিয় হ'বলৈ চেষ্টা কৰে নধৰাকৈ, আৰু ভয়ো লাগে কাৰণে ওচৰতে ৰৈ থাকোঁ আৰু কেতিয়াবা এৰি দি চাওঁ পাৰেনে নোৱাৰে। অকণমান সময় পাৰে, বেছি সময় নোৱাৰে। এয়া চাওক, অকণমান দেৰি ৰৈ থাকে তাৰপিছত আকৌ পৰি যায়, আপোনালোকে চাব। নিজেও ফূৰ্তি পাই যায় অকণমান সময় ৰ'ব পাৰিলে। দিনটো এই লগতো অকণমান ব্যস্ত হৈ থাকিব লগা হয়, যিহেতু মনটো ভালেই লাগে। আৰু অলপ ৰেষ্ট লৈ লওঁ, তাৰপাছত আকৌ আপোনাৰ লগত সন্ধিয়া চাহৰ লগত এয়া খাবলৈ অলপমান বেচন আৰু নৰসিংহ পাত দি পকৰি কেইটামান বনালোঁ। আৰু চাহ খোৱাটো আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'লে, যিহেতু চবেই খোৱাৰ সময়ত ভিডিঅ' কৰি থাকিলে ভালো নাপায়, সেইকাৰণে কৰা নহ'লে। তাৰপাছত আছে আপোনাৰ আজি যিহেতু ইণ্টাৰনেশ্যনেল যোগ ডে, সেইকাৰণে মই ভাবিলোঁ বোলো আজিৰ পৰাই মই ষ্টাৰ্ট কৰোঁ। আৰু এয়া চাহ তাহ খোৱাৰ পিছত মই যোগাত ধৰিলোঁ। আজিৰ পৰা সদায় চাহ তাহ খাই মোৰ এইটোৱে কাম হ'ব, এইটোৱে মই কৰিম বুলি ভাবি লৈছোঁ। মনটোক একেবাৰে স্থিৰ কৰি লৈছোঁ, এইবাৰ যাতে মই আৰু যোগা কৰিবলৈ নেৰোঁ। আৰু আপোনালোকৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন। আৰু নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহি থাকিম, আৰু আপোনালোকৰ মৰম চেনেহ পাই থাকিলে মই এনেকৈ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। আপোনালোক সকলোৱে মোক যাতে অলপমান সহায় কৰে আগবাঢ়ি যোৱাত। আৰু যিহেতু ভিডিঅ' বা ব্লগ এটা বনাওঁতে বহুত সময় দিব লগা হয়, আৰু দিনটো সেইটোতে লাগি থাকিব লগা হয় কামৰ মাজতো। আমি খাই বৈ আজৰি, আৰু আজিৰ ব্লগটো ভাবিলোঁ ইমানতে শেষ কৰোঁ। আৰু আপোনালোকৰ এই ব্লগটো চাই কেনেকুৱা লাগিলে মোক কমেণ্ট বক্সত জনাব। আৰু এতিয়াও যদি মোৰ চেনেলত কোনোবা নতুন